মণ্ডলত সভা পাতিব আৰু কাৰ্যকৰ্তাসকলক আপোনালোকে তেনেধৰণে সেন্সিটাইজ কৰিব লাগিব আৰু শক্তিশালী এটা চেতনা দিব লাগিব যে এইখিনি হৈছে নিয়ম নীতি। এই নিয়ম নীতি পালন কৰিলেহে আমি গ'লে তাৰ কোনোবাই যদি বৰজোৰভাৱে পাছ আনিব বিচাৰিছে সেই পাছখন আহোঁতে ইয়াত কিমান সময় লাগিব এই কথাটো গুৰুত্ব নিদিলে। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিলম্ব নকৰাকৈ আমাৰ দীৰ্ঘদিনীয়া আশা পূৰণ কৰিলে। গতিকে এইবাবে আমি প্ৰতিজন উত্তৰ পূৰ্বাঞ্চলৰ মানুহে তেখেতক এই ক্ষেত্ৰত আৰু কৃষি ভূমিখনক আগন্তুক দিনত এই চতুৰ্থ গোট 12.7 লাখ মেট্ৰিক টন পাৰ এনাম প্ৰতি বছৰে উৎপাদন হ'ব আৰু এই 12 লাখ জেগাটোৰ নাম কি সোণাৰীৰ পৰা নাম কিমান সময় লাগে গতিকে প্ৰাইম মিনিষ্টাৰ যিখন এনেকৈ যেতিয়া কৰাৰ কথাটো আপোনালোকে সেইখিনিকে সকলোকে আপোনালোকে ট্ৰেইনাৰ কৰি আনিব। আমাৰ বুধে বুধে যিবোৰ মানুহ যাব আমাৰ মাছৰ ৰিচাৰ্জ মুখৰ